আৰম্ভ কৰিম তেতিয়া আপোনালোকক দেখাই থাকিম কেনে লাগিছে জনাব বা বেলেগ ব্লগৰ আগজুম দাগাবাচিকা ট্ৰেভেল উইথ ক্ৰিকুৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ আৰু আমি আজি আছোঁহি পালেঙি সৰগুৱা আৰু আজি মানে ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব গৈ আছে কিয় বেলেগ বুলি কৈছোঁ জানিবলৈ হ'লে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব লাগিব প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যনৰ পৰা মানে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ৰ প্ৰতি আগ্ৰহী কৰিবৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লয় আৰু তাৰ এটা মাজত মানে এটি গীত তেওঁলোকে উলিয়াইছে আৰু সেই গীতটোৰ ভিডিঅ'ৰ কাম আজি আছে আৰু সেই তাৰ ভিডিঅ' কামবোৰ কেনেকৈ কৰে আপোনালোকক আজি মই সম্পূৰ্ণকৈ দেখাম এয়া ধূপ জ্বলাই ভগৱানক চিন্তি আৰম্ভ কৰিবলৈ লৈছে পিংগুটা কৈ দিয়ক আমি এটি শিশু গীত ৰেকৰ্ড কৰিছোঁ শিশু গীতটো আজি ভিডিঅ' শ্বুটিং হৈছে আমাৰ কণ কণ শিশুসকলৰ লগত আমি কিদৰে খেল ধেমালি কৰোঁ তাৰ ওপৰতে আমাৰ ভিডিঅ'টো শ্বুট কৰা হৈছে গতিকে চাই থাকিব শেষলৈকে মই দেখাই যাম কেনেকৈ কি কি কৰে আমাৰ ডাইৰেক্টৰ পিছে এতিয়া ঘোচ খুজিছে নে কি হ'ব ঘোচ লাগিবতো মানে মানে হেৰি প্ৰথম সকলোৱে প্ৰথম শ্বুটিং নহয় জানো তাতে মই এতিয়া ডাইৰেক্টৰ কৰিছোঁ মই প্ৰথম ডাইৰেক্টৰ কৰিছোঁ আমাক কিবা এটা খুৱাব লাগে বিজয় প্ৰফেচনেল কেমেৰামেন এইফালে প্ৰফেচনেল ডাইৰেক্টৰ এইফালে কি বুলি কয় পোহৰ বিভাগত এইফালে হেৰি পৰিকল্পনা প্ৰযোজক চব এফালে চোৱা তোমালোক পিংগুদা এবাৰ আহিলা ন এইফালে পিংগুদা এয়া আমি বহি বহি শ্বুটিং চাই চাই বুট খাই আছোঁ আপোনালোকৰ ভণ্টিকেইজনী লগ পালোঁ এইফালে চব ৰৈ আছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে মোক পাই আমি একদম পুৰা গাঁও ফুৰিছোঁ চাহ তাহ খাইছোঁ আৰু ইমান ভাল মানে মানুহবোৰ মানে অচিনাকিজনো একদম চাহ তাহ খুৱাই আমাৰ ডক্টৰে চেক আপ কৰিছে বেমাৰটো কি হৈছে পিংগুদা অঁ ভাত খালে পেট ভৰে আজিৰ চিনেমেটোগ্ৰাফাৰ দেৱজিৎ নমস্কাৰ আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব শিশুসকলৰ লগত কাম কৰি ভাল লাগে এই গীতটিত বিশেষকৈ শিশুসকলৰ লগত কাম কৰা এটা অভিজ্ঞতা পাইছোঁ অসমৰ কণ্ঠশিল্পী বিজয় বিশাল ককাইদেৱে গানটোৰ ডাইৰেকশ্যন কৰিছে আশা কৰোঁ সকলোৱে ভাল পাব ধন্যবাদ একাপ এতিয়ালৈকে 3 নম্বৰৰ চাহ খাইছে এবাৰ পিঠাটো দেখাই দিয়া এয়া চাওক তিল পিঠা কিবা এটা কৈ দিয়ক নমস্কাৰ গানটো খুব ধুনীয়া এটি গীত আমাৰ চাইল্ডৰ গীত আৰু তাতে একচুৱেলি খুব ধুনীয়া এটি গীতৰ কাম চলি আছে বৰ্তমান মই একচুৱেলি ডাইৰেক্টৰ নহয় সকলোৱে চিনিয়ে পায় আৰু কণ্ঠশিল্পী হিচাপে তথাপিও মই ভণ্টিদাৰ অনুৰোধত মই অকণমান গানটো ডাইৰেকশ্যন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আশা কৰিছোঁ গীতটো সকলোৱে ভাল পাব আৰু খুব ধুনীয়া হৈছে বুলি ভাবিছোঁ মই নিজে কাৰণ মোৰ প্ৰথম গীত ডাইৰেকশ্যন কৰিছোঁ ভাল হ'ব বুলি আশা কৰিছোঁ অসমৰ ৰাইজে কেনেকৈ আঁকোৱালি লয় আৰু থেংক ইউ নতুনকৈ অভিনেত্ৰী এগৰাকী কৈছে মাজলৈ এতিয়া কিছুমান খেল খেলাই আছে মানে যিসমূহ খেলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে সংখ্যা জ্ঞানসমূহ সহজতে অৰ্জন কৰিব পাৰে তাৰ বাবে ছাত্ৰ ছাত্ৰীক কিছুমান খেল খেলাই আছে মেকআপ আৰ্টিষ্ট বিনামূলীয়া মেকআপ আৰ্টিষ্ট ছাৰজনক লগ পালোঁ আজি স্কুলখনৰে শিক্ষক হয় ভাল লাগিলে ইমান ধুনীয়াকৈ সহযোগিতা কৰিলে ভাল লাগিলে আপোনালোকক খুব ধুনীয়াকৈ আমিও ভাল পালোঁ আপোনালোক অহাৰ কাৰণে খুবেই ভাল লাগিলে ধন্যবাদ আচলতে স্কুলখনৰ পৰিৱেশটো খুব ধুনীয়া খুব সুন্দৰকৈ ৰাখিছে বিদ্যালয়খন আপোনালোকক দেখাইছোৱেই
আমি নামত ওলাইছোঁ দেই এতিয়া আমাক উলিয়াই নে কাটি দিয়ে এতিয়া সেই তেওঁলোকৰ উলিয়াইছে ওলাবা হেৰি কি কয় মাক বায়েক হিচাপে ওলাবা তাকে আপোনালোক সাক্ষী আছে কিন্তু ভাল লাগিলে ন আমাৰ কষ্ট তেনেকে নাই হোৱা এইখিনি কষ্ট কৰিব লাগিব ন আকৌ আহিম দেই ভাল লাগিলে ভণ্টিজনীক লাইক আৰু শ্বেয়াৰ কৰি দিব থেংক ইউ খানা কেনেকুৱা পিংকুদা ধুনীয়া বাইদেউগৰাকীৰ লগতো চিনাকি হ'লোঁ স্কুলতে কৰে তেওঁ শিক্ষয়িত্ৰী হয় আজি কষ্ট হ'ল ন অলপ সম্পূৰ্ণ ভাল লাগিলে লগ পাই ময়ো ভাল পালোঁ থেংক ইউ আমি এতিয়া ঘূৰি আহি প্ৰায় ঘৰ পাইছোঁৱেই আৰু আজি দিনটো বহুত ভালকৈ গ'ল আৰু কামটো ভালে ভালে হৈ গ'ল ভিডিঅ'টি চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ আৰু এনেদৰে আপোনালোকে মৰম দি থাকিব আৰু আগুৱাই যোৱাত সহায় কৰিব